পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আহ্বান জনোৱাৰ ৩৬ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ BTADৰ অন্যতম ওদালগুৰি জিলাত সৰ্বাত্মক ৰূপত দেখা যায়। জিলাখনৰ চহৰকে ধৰি ভেৰগাঁও, পানেৰী, কলাইগাঁৱত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বেংক, যান-বাহন আদি বন্ধ থকাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ধুবুৰী জিলা গোলকগঞ্জৰ হালাকুৰা আৰু ছাগলীয়াত আক্ৰাছুৱে ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জনগোষ্ঠীয় সংগঠনটোৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। আজি আমাৰ ছাগলীয়া আঞ্চলিক আক্ৰাছু চিলেৰে সেনাৰ উদ্যোগত আজি কেন্দ্ৰীয় আক্ৰাছু ঘোষিত কাৰ্যসূচী মতে আজি আমি ৰাতিপুৱা ৫ বজাৰ পৰা কালি বিয়লি ৫ বজালৈ আমি ৩৬ ঘণ্টীয়া কমতাপুৰ বন্ধ মাতিছোঁ। এই কমতাপুৰ বন্ধৰ জৰিয়তে অসম আৰু কেন্দ্ৰীয় চৰকাৰ চকী নিদিব বিচাৰিছোঁ। অনতি পলমে এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ প্ৰক্ৰিয়া সুসম্পন্ন নকৰে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম। আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় আক্ৰাছুৱে ঘোষিত কাৰ্যসূচী মতে যোৱাকালি আমাৰ ২৮ আগষ্ট আছিল। এই ২৮ আগষ্টত প্ৰত্যেকখন আঞ্চলিক প্ৰত্যেকখন জিলা কমিটিৰ বিষয়ববীয়াই আমাৰ কলা পতাকা তুলি প্ৰতাৰণা দিৱস পালন কৰিছোঁ। ধুবুৰী জিলাৰ তামাৰহাটতো একেই দৃশ্য। আক্ৰাছুৰ ৩৬ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ পৰে তামাৰহাটত। পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত তামাৰহাট আঞ্চলিক আক্ৰাছুৱে গড়কাপ্তানি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মুঠতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনোৱা ৩৬ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ অসমৰ বিভিন্ন প্ৰান্তত সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ফলত সৰ্বসাধাৰণ ৰাইজৰ জনজীৱন অচল হৈ পৰে। গোলকগঞ্জৰ পৰা সুজয় বৰ্মন, ওদালগুৰিৰ পৰা দীপক ডেকা আৰু তামাৰহাটৰ পৰা ৰুহুল আমিন শ্বেখৰ ৰিপৰ্ট, বি লাইভ নিউজ।